ভিডিঅ'টো বিহুৰ হয় দিওঁতে কিছু পলম হ'ল এইবাৰ বিহু গোলাঘাটত খাইছিলোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব কিমান আনিছিলে এটা হেৰি কৰি থৈ ইমান উছবা বেয়া দেখিছে ওমা লাকে ভাল নকৰিবা মামি কি মাছ উলাই আছে এই নমস্কাৰ বন্ধুসকল মই জবাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে খবৰ ভাল সকলোৰে মাঘ বিহুৰ উলগ যাছিলোঁ এতিয়া আমি গৈ আছোঁ গোলাঘাটতে মানে মামাহঁতৰ ঘৰ ইনলজ ফালৰ পৰা মানুহে ঘৰত আহে বিহুত আমি গৈ আছোঁ ঘৰৰ পৰা কাৰণ আমি সদায় ঘৰত থাকোঁ গতিকে বিহু বন্ধত অলপ ওলাই যাব মন গ'ল আৰু সেইকাৰণে ওলাইছোঁ আৰু এতিয়া আমি খানাপাৰা পাৰ হ'লোঁ ঘৰৰ পৰা ৰাতিপুৱা ওলাওঁতে দেৰি হ'ল 12:45 মান হ'ল এতিয়া 2টা বাজি গ'ল 7:00-8টাৰ ভিতৰত গোলাঘাট গৈ পাম আৰু ৰাজত ৰখিবও লাগিব কিবা খাবও লাগিব ধুনু আছে আৰু এইফালে গাড়ী চলাই আছে ড্ৰাইভাৰে আৰু এইফালে মাহঁত অহা নাই আজি আনদিনা মাহঁত আহে আজি আমি অকলে আহিছোঁ এতিয়া আমাৰ মানে জামটো লখৰা সেইখিনিত জালুকবাৰী লখৰা ৰোডত বহুত জাম আছিলে গোটেই মানুহবোৰ হয়তো নিজৰ ঘৰ যাব ওলাইছে সেইকাৰণে জাম আছিলে এতিয়া আমি যোৰাবাট পাইছোঁ এয়া সোণাপুৰ আৰু এইটো বতৰত সোণাপুৰত কমলা বহুত ওলায় চায়ে ভাল লাগে শাৰীয়ে শাৰীয়ে কমলাৰ দোকান কামৰূপ মেট্ৰ' এৰিলোঁ ইয়াৰ পাছত মই কাগজ কলটো ৰাস্তাৰ পৰাই দেখুৱাই দিম টাউন ন এইটো ৰাস্তা মৰিগাঁও এইফালে জুনমইন মেলা হ'ব কেতিয়াৰ পৰা 21 জানুৱাৰীৰ পৰা এইবিলাক আগতে পেপাৰ মিলৰে কাম চলিছিলে এইবিলাক জেগাত এইবিলাক কোৱাৰ্টাৰ আছিলে মানে এইটো দেওশাল মন্দিৰ আহোমৰ দিনৰ আপোনালোকে আহিব পাৰে কেতিয়াবা ধুনীয়া হয় আমি আহিছোঁ এবাৰ এই গাড়ীখনৰ কাৰণে সেয়া হৈ গ'ল বোলে না কি চাব ভেলাঘৰ এয়া দেখিছে ভেলাঘৰ বনাইছে চাবা নেকি খুব ধুনীয়াকৈ হাতী ভেলাঘৰ সেই কলগছ ৰুইছে কলগছ খাই আছে হাতীয়ে ধাবাখন আছিলে মিডৱে ধাবা নগাঁৱৰ হয় গোলাঘাট যোৱা লেফ্ট চাইডত খানাবোৰ ভালে আছিলে চিকেন আৰু মটন পাই লোকেল চিকেন আৰু ভাত আৰু ৰুটি খাই ভালে লাগিল আপোনালোকে কেতিয়াবা আহিলে এইফালে সোমাব পাৰে ধাবাখনত ভালে আছিলে এক্সপিৰিয়েঞ্চটো ধুনুক ভাত খোৱালোঁ মই ঘৰৰ পৰা ভাত লৈ আহিছিলোঁ কেইটামান চব গোটেই হাঁহি আছে আন্ধাৰ অৱস্থা আৰু পাছফালে মানুহ আহিছে থাকিলে ভাল লাগি হয় গুৱাহাটী গোলাঘাট ইমান দূৰৰ বাট উৰি 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 যায় যদি পাখি লাগি যায় গাত এতিয়া 7:30 বাজিল আৰু এয়া আমি বোকাহাট পাইছোঁ বোকাহাটৰ পৰা পেৰাই আৰু কিছু মিঠাই লৈ ল'ম মামাহঁতলৈ বুলি কালি আহি পালোঁ 8:30 মান বাজিলে ভিডিঅ' কৰা নহ'ল আৰু দেৰি হ'ল বহুত ভাগৰ লাগিছিলে
এতিয়া গা পা ধুই ৰেডি মানে চাহ খালোঁ আৰু এতিয়া মই বাহিৰখিনি দেখাম অকণমান। এইফালে জয়হঁতেও মাতিছিলে এটা কইনা কেতিয়া চাব যাব? বহাগত পাতিব বোলে। এইটো ড্ৰয়িং ৰুম, এইটোত ৰাতি আমি আছিলোঁ। এইটোত কাপোৰ কানি। এইটো কি কৰি আছা? হাই। এইটো আমাৰ পুৰণা ঘৰ। শিঙি মাছ আনিছিলে এইকেইটা হেৰি কৰি থৈ। ইমান ওচৰৰ বেয়া দেখিছে। শিঙি মাছ কোনে কাটিব? এই কাটা যদি কাটি দিয়া, বাবুৰ কাৰণে বনাওৱে এতিয়া মই। এইবিলাকে ভাল মামী কি মাছ ওলাই আছে? ৰবা কৈছো কি এইটো পুখুৰী নেকি? ৰাতিলৈকে কষ্ট খাওয়া চোৱা কথা নাই, এটা মানে হেৰি গানটো মেইন। গাহৰি গাহৰি লৰাই দিয়াডাল ধুনীয়া হৈছে দেই। কাৰোবাৰ এবাৰ মুখখন দেখাই দিয়া। থাকি থাকিছে এইটো ভাবনা স্পষ্ট লাগিছে নেকি? এনেই হল কি হব কৈ দিয়া। কক হব মানে গাহৰি কোনে আহিলে ন গাহৰি মইনে দা নাৰিকল পুলি নিদিবি। তুমি আনিব লাগে মোক ফোনটো আনিছো উঠাই দে। এইটো জুইত ভৰাই দে চাবিটো পাহৰিয়ে গৈছিলা। এইটো নিদিয়া ন? এইখিনি নহয় কি দীঘল হৈছে খোৱা আছে নাই বিলাহী কেইটা? খোৱা বস্তুৱে হয়। নাচিব হোৱা নাই ৰবা। এয়া অনুমাই গাহৰি পুৰি আছে, এবাৰ চাই দিয়কচোন। বনাই ই আন্ধাৰ হৈ আছে। ভাল
এবাৰ ইয়াতে হাঁহৰ মাংস বনাব দেই, চাই থাকিব। আন্দা হৈছে সেইফালে পাতিব লাগিছিলে ৰাতি মিতলাই। ৰাস্তা কুকুৰ হয়, ষ্ট্ৰীট ডগ। বিহু নাচা বিহু নাচা বিহু নাচা বিহু 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 এইটো কৈ লওঁ তাতে আছিল জলকীয়াতে বইল কৰি দিওঁ জলকীয়াও দি দিব পাৰে এখন পাতলা ইয়াতে থওঁ সেইটো কেৰাহী নিদিবা আকৌ বোলে কেৰাহী আছে উতলি আছে বইল কৰিবা নাই জানো এইটো বইল নকৰা হ'ব নেকি এইটো বইল কৰা তেনেকে নহয় খালি ভাত কম হৈ গ'ল গোটেই খাই পেলোৱা এইটো খানা খোৱা লাষ্ট বেচ হয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ